এই 2024 চনৰ কমল কুমাৰ ব্ৰহ্ম যি এটা সফলতা বঁটা এইটো ইয়াত ষ্টুডেণ্টবিলাকক ইয়াত অৰ্পণ কৰা হৈছে আৰু এই কাৰ্যসূচীত মোকো আমন্ত্ৰণ কৰিছিলে নিখিল বড়ো ছাত্ৰ সন্থাই 2006 চনৰ পৰা যোৱা 18 বছৰ ধৰি যিসকলে মেট্ৰিকত ভাল ৰিজাল্ট কৰে তেখেতসকলক সম্বৰ্ধনা জনাই আহিছে আৰু ইয়াৰ কাৰণে শৈক্ষিক পৰিৱেশ যথেষ্ট বিটিআৰ অঞ্চলত ভাল হৈ আহিছে। মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। তেনেকুৱা এটা ভাল প্ৰগ্ৰাম তেখেতসকলে আয়োজন কৰি আছে। অনাগত দিনতো তেখেতসকলে যাতে ছাত্ৰ ছাত্ৰীৰ কথা শিক্ষাৰ কথাটো সদায় গুৰুত্ব দিয়ে, ছাত্ৰ সংগঠন হিচাপে মানৱ সম্পদ গঢ়াটো সকলোৰে দায়িত্ব আছে হিচাপে তেখেতসকলে এই কামটো কৰি আছে আৰু অনাগত দিনত ভালকৈ কৰিব মই সেইটো আশা ৰাখিছোঁ। এইবছৰ মই দেখিবলৈ পালোঁ মানে প্ৰায় বিভিন্ন জনগোষ্ঠীৰ দাস টাইটেল লিগা, লেগুন টাইটেল, মগৰ টাইটেল, ৰাভা বিভিন্ন ছাত্ৰ ছাত্ৰী বিভিন্ন জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীয়ে বড়ো মিডিয়ামত পঢ়ি পেলাই ফাৰ্ষ্ট ডিভিজন পাইছে। মই তেখেতসকলে বড়ো মিডিয়ামত পঢ়াৰ কাৰণে আৰু ভালকৈ ৰিজাল্ট কৰাৰ কাৰণে তেখেতসকলকো মই সম্বৰ্ধনা মোৰ তৰফৰ পৰাও জনাইছোঁ। আৰু ভাষাটো একচুৱেলি চবেই শিকিব পাৰে, চবেই ল'ব পাৰে, খালি ইয়াৰ কাৰণে এটা ইচ্ছা শক্তি লাগে। আৰু এতিয়া বড়ো মিডিয়াম স্কুলৰ পৰিৱেশবিলাক লাহে লাহে ভাল হৈ আহিছে, ৰিজাল্ট ভাল হৈ আহিছে। যেতিয়া 2006ত আমি কমল কুমাৰ ব্ৰহ্ম এৱাৰ্ড দিছিলোঁ তেতিয়া মাত্ৰ 66 ফাৰ্ষ্ট ডিভিজন পাইছিলে। আজি মই দেখিবলৈ পালোঁ 3000তকৈ বেছি 3800 ছামথিং ফাৰ্ষ্ট ডিভিজন পাইছে। চ' বহুত ডাঙৰ এটা এচিভমেণ্ট। অনাগত দিনত আৰু ভাল হ'ব এইটোৱে মই কামনা কৰিছোঁ। হয়, 2011 চনত আমাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু মিছাইল মেন বুলি কয় আমাৰ চাইণ্টিষ্ট APJ আব্দুল কালাম ডাঙৰীয়া এই বনৰগাঁৱৰ এই ফিল্ডতে আহিছিলে আৰু তেখেতে প্ৰায় 25,000 ছাত্ৰ ছাত্ৰীক শিক্ষক শিক্ষয়িত্ৰীক সম্বোধন কৰিছিলে আৰু ইয়াৰ পৰাই তেখেতৰ পদৰ ধূলি এই অঞ্চলত পৰাই আমাৰ শিক্ষা আৰু অন্য পৰিৱেশ খুব ভাল হৈ আহিছে। আজি আপোনালোকে মনত কৰাই দিছে, এইকাৰণে মই আব্দুল কালাম ডাঙৰীয়াৰ তেখেতৰ আত্মাৰ শান্তিৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ। আৰু লগতে তেনেকুৱা ডাঙৰ মানুহৰ পদধূলি পৰিলে আমি সকলো কওঁ যে অঞ্চলটো ধন্য হয়। গতিকে আজি কোকৰাঝাৰখন বিটিআৰখন লাহে লাহে তেনেকুৱা মহান ব্যক্তিসকলৰ পদধূলি পৰাৰ লগে লগে লাহে লাহেকৈ অঞ্চলটো উন্নয়ন হৈ আহিছে, ভাল হৈ আহিছে। মই অনাগত দিনতো এইটো আৰু ইম্প্ৰুভ হ'ব মই এটা আশা কৰিছোঁ। প্ৰেছ কনফাৰেন্স কৰি দিছে, ইয়াত যিমান কোকৰাঝাৰ বাকী বা কোকৰাঝাৰ লক্ষ্যৰ বাকীসকলে এনডিএৰ কেণ্ডিডেট জয়ন্ত বসুমতাৰীক ছাপোৰ্ট দিব লাগে এই বিষয়ে মই ধন্যবাদ জনাইছোঁ। প্ৰায় 60টা সংগঠন, ছাত্ৰ সংগঠন, জাতীয় সংগঠন, সামাজিক সংগঠন আমাৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াক ইতিমধ্যে সমৰ্থন জনাইছে। কোকৰাঝাৰ লোকসভা সমষ্টিত কোনো এটা দল সংগঠন নাই যোনে নেকি আজি আমাৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াক সমৰ্থন কৰা নাই, চবেই সমৰ্থন কৰিছে। এইকাৰণে এইবাৰ নিৰ্বাচনটো অতি সহজ হৈছে। আমি যিখিনি ৰাজনৈতিক দল আছে আমাৰ লগতে এনডিএৰ কাৰণে কাম কৰি আছে, ইয়াৰ লগতে ছাত্ৰ সংগঠন, সামাজিক সংগঠন, জাতীয় সংগঠনবোৰেও যথেষ্ট সমৰ্থন দিছে। মই তেখেতসকলক ধন্যবাদ জনাইছোঁ।